ফাইনেলি ওলালোঁ মই এতিয়া উত্তৰদুলীয়া এতিয়া যাম তালৈ উত্তৰদুলীয়ালৈ এতিয়া উলিয়ালি চুইচ কৰি নমস্কাৰ পিংকু দাস ব্লগলৈকে আপোনালোকক স্বাগতম কৰিছোঁ আজি আৰু মই গৈ আছোঁ আপোনালোকৰ উত্তৰদুলীয়াত কাইলৈ মানে ফাংচন আছে মোৰ ছোৱালীকেইটা মানে তাত গ্ৰুপটো আপোনাৰ ডান্স ল'ব আৰু তাহাঁতক নচোৱা হ'ব আৰু তাত কোৰিঅ'গ্ৰাফী শিকাহে আছে আমাৰ বিকাশ দাকটো চিনি পাবই আগততো মোৰ ভিডিঅ'ত আপোনাৰ ওলাইছে কোৰিঅ'গ্ৰাফী ইয়ে কৰিছিলে আৰু এবাৰ বিকাশ দাই কোৰিঅ'গ্ৰাফী কৰি আছে আৰু আজি মানে মই যোৱা কাৰণটো এটা কাৰণে মোৰ ছোৱালীকেইটা তিনিজনী তাতে মানে ডান্সত সোমাই আছে আৰু আপোনালোককো অলপ দেখুৱাই যাম কাৰণ আমাৰ ইউটিউব চেনেলতে ভিডিঅ'তে নাচি থাকিলেও নহ'ব ছোৱালীকেইটা সেইটো কাৰণে মই ভাবিলোঁ যে এবাৰ ফাংচন ওচৰতে হয় বোলো তাতো অলপ দেখুৱাই যায় চবে ৰাইজে মোবাইলবিলাকতহে চাই হ'ব কাৰণ কাইলৈতো অপেন দেখি পাব কাইলৈ ফাংচনো আছে ছোৱালীকেইটা তিনিজনীক নচাই মেলা চবেই চাব পাৰিব মোৰ ভিডিঅ'ৰ পৰাই আপোনালোকক দেখুওৱা যাব আপোনালোকে চাই থাকিব নিশ্চয় কাইলৈ ভাল লাগিব কাৰণ ফাংচনটো কাইলৈ আছে 7টা বা 9টা বজাৰ পৰা ষ্টাৰ্ট হ'ব এনেও মই দেখুৱাই যাম আৰু এতিয়া চাই থাকক আপোনাৰ এণ্ডটোলৈকে এয়া উত্তৰদুলীয়া মৌচম আগতে সেইটো প্লেচতে মই ভিডিঅ' লৈ আছিলে এতিয়া পাই গ'লোঁ আমাৰ বিকাশ দাৰ ঘৰ আৰু এয়া হ'ল বিকাশ দাৰ ঘৰ আৰু আপোনালোকে দেখিব পাৰে এই ওচৰতে এয়া এইটো জেগাতে আৰু টাৰ্ণিংটোৰ ওচৰত আৰু বৰ্তমান এতিয়া মই গৈ আছোঁ এতিয়া টাউনৰ ওচৰলৈ তেনেকৈ আহি থাকোঁতে জেগা পাই গ'লোঁ আৰু এয়া আমাৰ ডেকা ল'ৰাবিলাক বহি আছে ওচৰতে আৰু সোমাই লওঁ মই সোমাই পেলাই মই দেখাম ফাইনেলি এইটো জেগাত পাই গ'লোঁ আৰু আপোনালোকক দেখুৱাই গৈ আছোঁ মই আৰু এতিয়া মই ভিতৰলৈ সোমাই লওঁ আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টোকে মই সোমাই যাম কেনেকৈ শিকাইছে কেনেকুৱা ধৰণৰ শিকাইছে আপোনালোকক দেখুৱাই যাম আৰু এনেকৈ ভিতৰত শিকোৱা মেলা হৈ আছে আমাৰ চলি আছে আৰু এয়া নচা মেলা চলি আছে ভিতৰত আৰু এইপিনে বিকাশ দা বহি আছে বিকাশ দাৰ ওচৰলৈ গৈ আছোঁ মই এয়া এতিয়া বিকাশ দা শিকাই আছে আৰু এয়া ভিডিঅ' পাব ফুল এইটো ইউটিউব চেনেলত পিংকু দাস অফিচিয়েল বুলি চাৰ্চ কৰিলে পাব আৰু নচোৱাকৈ নাথাকিব চাৰ্চ কৰি চাবই ফুল ভিডিঅ' পাবগৈ তাতে আৰু ইয়ালৈ আহি এনেকুৱা যে লাগি গৈছে ময়ো নিজে নাচোৱে লাগি গৈছে আৰু টাউনত শিকোৱা দেখি আৰু বহুত ধুনীয়া শিকাইছে বিকাশ দাই আৰু এয়া শিকাই আছে বৰ্তমান আৰু বহুত ধুনীয়া লাগিছে আৰু এইপিনে চাব গ'লে এইপিনে শিকোৱাটোতো আপোনালোকে ধৰিব পৰা নাই চাগে যেতিয়া কাইলৈ ফাংচন হ'ব তেতিয়াহে আপোনালোকে ভালকৈ ধৰিব পাৰিব আৰু মই ফাংচনত আপোনালোকক ভালকৈ দেখুৱাম ইয়ালৈ আহি এনেকুৱা যেন লাগি গৈছে মই নিজেকৈ ক'ব পৰা নাই আৰু আপোনালোকক আৰু বিশেষকৈ মই বিকাশ দাক ধন্যবাদ দিব বিচাৰোঁ কাৰণ বিকাশ দাই সেইবিলাক নিশিকাহেঁতেন চাগে আজি ইয়াত দেখিব নাপালেহেঁতেন আৰু আপোনালোকে ভাবিব পাৰে না বিকাশ দাই ক'ৰ পৰা কেনেকৈ শিকিলে আৰু বিকাশ দাই মানে এটা মাষ্টাৰে যিটি থিয়েটাৰবিলাকত শিকায় ডান্স আৰু তেনেকৈ শিকোৱা যায় আৰু তাক বিকাশ দাকে মতা হয় আৰু আপোনালোককো দৰকাৰ হয় তেনেকৈ ডান্স চান্স কোনোবাই কৰে বাই চান্স আপোনালোকক দৰকাৰ হয় শিকোৱাবলৈ আৰু বিকাশ দাক মাতে বিকাশ দাৰ নাম্বাৰ মই দি থ'ম আৰু আপোনালোকে ফোন কৰি কণ্টেক্ট কৰিব পাৰিব আৰু মই আপোনালোকক এই ভিডিঅ'তে জনাব যোৱা যে আৰু বিকাশ দাৰো এটা চেনেল আছে আপোনালোকে চাই দিব ফাইনেলি শিকোৱা মেলা শেষ হৈ গ'ল এতিয়া ইয়াৰ পৰা যাওঁগৈ আৰু আপোনালোকে ফাংচন চাবলৈ আহিব আপোনালোকক নিমন্ত্ৰণ কৰা হৈ গ'ল আৰু মই ইয়াৰ পৰা গৈ মেলি আকৌ বেলেগ জেগালৈ যাবগৈ লাগিব আপোনালোকক দেখুৱাই যাম এণ্ডটো আপোনালোকে চাই থাকক এইপিনে বেকা কৰ বাহিৰলৈ উলিয়া টান বাহিৰলৈ অলপ আগত খোৱা গৈছিলে যে আপোনালোকক মই ইয়াৰ পৰা বেলেগ জেগালৈ যাম বুলি এয়াই আকাশে আজি ঘোঁৰা এটা ল'ব গৈছিলে আৰু মোক মাতিলে জোনদা বোলে আহিব ঘোঁৰা আনিমগৈ আৰু মই আহি গ'লোঁ আকাশৰ ওচৰলৈ এতিয়া আমি ঘৰত লৈ গৈ পিনি নিয়ম নীতি কৰিমগৈ চাই থাকিব আপোনালোকে আৰু এয়া ঘোঁৰা আনি পাই গ'লোঁ চোতালত আৰু এয়া নিয়ম নীতি কৰা হৈ গ'ল আৰু আজি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব আজি ভিডিঅ'টো ইমানেই বাই বাই